Hello everyone, তোমালোকক সকলোকে সায়েন্সৰ চেপ্টাৰ নম্বৰ 6 যোনটো আমি লাষ্ট ক্লাছত আমি ফটোসিনথেসিস বা হালুক সংশ্লেষণলৈকে এৰিলো তাৰে আজি কন্টিনিউ কৰিম ষ্ট'মাটাৰ পৰা সো আজি পাৰ্ট 2 হৈছে ভিডিঅ'টোৰ সো তোমালোকে চাই যাবা সো ফাৰ্স্ট টপিকটো হৈছে ষ্ট'মাটা ওকে ষ্ট'মাটা বা পত্ৰৰন্ধ্ৰ অসমীয়াত ওকে ষ্ট'মাটা মানে কি হয় ষ্ট'মাটা ক'ত থাকে কি হয় সো ষ্ট'মাটা লাষ্ট ক্লাছত যেহেতু মই অকণমান কি কৈছিলোঁ আমাৰ যোনবিলাক গছ থাকে গছৰ পাতত কি থাকে এটা কিছুমান অকণমানি টাইনি প'ৰ্ছ অকণমানি স্মল কিছুমান হোল ফুটা সো সেইবোৰক কি বুলি কয় ষ্ট'মাটা বুলি কয় সো ষ্ট'মাটা বা পত্ৰৰন্ধ্ৰ these are tiny pores on the surface of the leaves where massive amounts of gaseous exchange take place ঠিক আছে এটো এনেকুৱা পাৰ্ট হয় মানে প্লেন্টবোৰৰ যোনটো লিফ থাকে ন পাত থাকে সো পাতত এই ষ্ট'মাটাবোৰ থাকে টাইনি প'ৰ্ছ হয় কিছুমান সো ষ্ট'মাটাবোৰৰ কাম কি মেইন কাম হৈছে মেইন কাম কি হয় মেইন কাম গেছিয়াছ এক্সচেঞ্জ মানে গেছ এক্সচেঞ্জ কৰে কোনবোৰ গেছ এক্সচেঞ্জ কৰে কাৰ্বন ডাইঅক্সাইড মানে CO2 আৰু অক্সিজেন ওকে অক্সিজেন এতিয়া কোনটো ইনটেক কৰে কোনটো আউট কৰে কোনটো ইন কৰে কোনটো আউট কৰে কোনটো উশাহ লয় ভিতৰলৈ লয় আৰু কোনটো গছজোপা বাহিৰলৈ কৰে কোনটো লয় CO2 আমি যোনটো এৰি দিও CO2 প্লেন্টছবোৰে বা উদ্ভিদবোৰে নিজৰ ষ্ট'মাটাৰ থ্ৰু দি নিজৰ ভিতৰলৈ লয় আৰু হেতুৱে হেতৰ প্ৰধান খাদ্য ওকে তাৰ পিছত হেতৰ ওয়েষ্ট প্ৰডাক্টটো কি হয় অক্সিজেন হেতি অক্সিজেনটো আউট কৰে এতিয়া ষ্ট'মাটাত তোমালোকৰ নাক আমাৰ যেনেকৈ নাক থাকে হয়নে আমি নাকেদি উশাহ লওঁ হেনেকৈ প্লেন্টছৰ ক্ষেত্ৰত ষ্ট'মাটা থাকে হেতি সেই ষ্ট'মাটাটো দি উশাহ লয় ষ্ট'মাটাৰ এক নম্বৰ কাম হ'ল উশাহ লোৱা ব্ৰিডিং বাহিৰৰ পৰা কাৰ্বন ডাইঅক্সাইড ভিতৰলৈ লৈ আহে ঠিক আছে ভিতৰলৈ লৈ আহে আৰু ভিতৰৰ পৰা যোনটো ওয়েষ্ট প্ৰডাক্ট হেতৰ অক্সিজেনটো বাহিৰলৈ লৈ যায় তাৰ পিছত আৰু এটা কথা কৈছে এটা ষ্ট'মাটাৰ দুটাকৈ গাৰ্ড চেল থাকে ওকে দুটাকৈ গাৰ্ড চেল থাকে কোনকেইটা গাৰ্ড চেল এইকেইটা গাৰ্ড চেল ওকে গাৰ্ড চেল থাকে সো গাৰ্ড চেলৰ কাম কি গাৰ্ড চেল কন্ট্ৰলছ ইচ ষ্ট'মেটেল প'ৰ ওকে এই ষ্ট'মেটেল প'ৰ্ছ বিলাক মানে যোনবিলাক প'ৰ্ছ মানে এই ষ্ট'মাটাত এইটো প'ৰ্ছ নহয় জানো এটা অকমানি টাইনি প'ৰ্ছ হয় সো এই প'ৰবিলাক কি কৰে কন্ট্ৰল কৰে কোনে কৰে গাৰ্ড চেল নামতে যাৰ গাৰ্ড আছে মানে কি কৰে প্ৰটেক্ট কৰে ফাংচন লিখিব আহিলে কি লিখিবা ইট প্ৰটেক্টছ দ্য প্লেন্ট বা ইট এক্টছ এজ এ গাৰ্ড এতিয়া সেই গাৰ্ডটোৱে কিহৰ গাৰ্ড কৰে কি সোমাব লাগে কি বাহিৰলৈ যাব লাগে হেতু গাৰ্ড কৰে এতিয়া when water flows into the guard cell they swell up and pull the pore open when they lose water they shrink and the pore closes ইয়াতে চাবা ষ্ট'মাটাৰ দুটা কন্ডিশন থাকে এটা হৈছে যেতিয়া হেতি প'ৰ্ছটো খুলি থৈ দিয়ে ঠিক আছে যেতিয়া হেতি ওপেন হৈ থাকে আৰু এটা যেতিয়া হেতি ক্লোজ মানে গেটখন মাৰি দিয়ে আৰু গেটখন খুলি দিয়ে এটা কেতিয়া মাৰি দিয়ে কেতিয়া মাৰি দিয়ে চাবা ইয়াত এটা কথাটো আমি লিখিলো যে যেতিয়া ষ্ট'মাটাৰ এটা ফাংচন এটো হৈছে যে হি গেছ এক্সচেঞ্জ কৰে কাৰ্বন ডাইঅক্সাইড লৈ আহে আৰু অক্সিজেন বাহিৰলৈ লৈ যায় আৰু এটা কি কৈছে ইয়াতে ৱাটাৰ ফ্লোজ মানে আমাৰ প্লেন্টছে যেনেকৈ খাদ্য লয় কাৰ্বন ডাইঅক্সাইড হেনেকৈ মাটিৰ পৰা কি লয় হিপাহৰ পৰা ৰুটছৰ পৰা কি লয় পানী লয় লগতে নিউট্ৰিয়েণ্টছ লয় সেই পানীখিনি যেতিয়া ফ্ল' হৈ আমি আৰু এটা বস্তু পঢ়িম প্লেন্টছে কেনেকৈ মাটিৰ পৰা পানীটো ওপৰলৈ লৈ আহে সো মাটিৰ পৰা গুৰিৰ পৰা যেতিয়া পানীটো ওপৰলৈ লৈ আহিব তেতিয়া পাতখিলালৈ পাব হয়নে পাতখিলাত যেতিয়া পাব পাতখিলাত এই ষ্ট'মাটাত ষ্ট'ৰ হৈ থাকিব ষ্ট'মাটাৰ পৰা কি হ'ব যেতিয়া ইভাপৰেশ্যন হয় হয়নে যেতিয়া পানীটো ৰ'দ দিওঁতে পানীটো ওপৰলৈ যায় টানি লয় তেতিয়া কি হয় সেই ষ্ট'মাটাত ষ্ট'ৰ হৈ থকা ৱাটাৰটো হেতু কি হয় ওপৰলৈ যায়গে তেতিয়া যেতিয়া যাব লয় যেতিয়া সেই ষ্ট'মাটাত পানীটো ফুল হৈ থাকে তেতিয়া কি হয় ফ্লোজ ইনটু দ্য গাৰ্ড চেল আৰু এই গাৰ্ড চেলবিলাকে নিজৰ গেটটো ওপেন কৰি দিয়ে গেটটো ওপেন কৰাৰ লগে লগে কি হ'ব এই গেটটো এইটো ক্লোজ হৈ আছে এইটো ওপেন কৰি দিলে ইয়াৰ ভিতৰত যোনটো পানী আছে সেই পানীখিনি কি হ'ব বাহিৰলৈ ওলাই যাব আৰু পানীখিনি ওলাই যোৱাৰ পিছত আকৌ ই ক্লোজ কৰি দিব ঠিক সেইটো টাইমতে যেতিয়া পানীখিনি অভাৰলোড হৈ যাব সাপোজ এটা বাল্টিঙত তুমি পানী ভৰাই আছা বা এটা বেলুনত হয়নে সেই বেলুনটো কি হ'ব
যেতিয়া পানী ভৰাই আছে ফুলাই আছে তাক এটা সময় পিছত সি ফুলি ফুলি ফুটি যাব হয়নে যেতিয়া ইয়াতে হেনেকে ফুল হৈ যায় তেতিয়া সেই গাৰ্ড সেল গিটাই দুটা যোনটো গাৰ্ড সেল থাকে দৰজাখন খুলি দিব আৰু কি হ'ব পানীখিনি বাহিৰলৈ ওলাই যাব হেতু টাইমতে যেতিয়া দৰজাখন খুল খাব হেতু টাইমতে কি হ'ব সেই কাৰ্বন ডাই অক্সাইডটো ভিতৰলৈ সোমাই আহিব সো একেটা টাইমতে দুটা কাম হৈ আছে কি দুটা এক নম্বৰটো হ'ল গেছ এক্সচেঞ্জ হৈ আছে হয়নে এক নম্বৰটো কি হৈ আছে গেছ এক্সচেঞ্জ গেছৰ বিনিময় হয়নে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন কাৰ্বন ডাই অক্সাইড আনে অক্সিজেন লৈ যায় আৰু এটা কি হৈ আছে যোনটো পানীটো যোনটো ষ্ট'ৰ হৈ থাকিব যেতিয়া হেতি ফুল হৈ যাব পানীটো তেতিয়া গেটখন খুলি দিব আৰু ভিতৰৰ পানীটো বাহিৰলৈ ওলাই যাব আৰু সেই পানীখিনি কি হয় ইভাপৰেশ্যন হয় উৰি যায় প্লেনটো পা নাইকিয়া হৈ যায় ঠিক আছে একেটা টাইমতে দুটা কাম কৰে ষ্ট'মাটাই ঠিক আছে সো ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এইবিলাক কি হয় এনেকৈ হাজাৰটা ষ্ট'মাটা গোটেই লিফ্টটো দি ভৰি আছে একচুৱেলি দেখিবলৈ তোমালোকৰ ডাইৰেক্টলি নাপাবা মাইক্ৰস্কোপিক ইমেজ হয় এইবিলাক ঠিক আছে সো ষ্ট'মাটাৰ এতিয়া কাম কি পালো গেছিয়াছ এক্সচেঞ্জ আৰু ৱাটাৰ ইন এণ্ড আউট ঠিক আছে ৱাটাৰ যেতিয়া ফুল হৈ যায় গেটখন খুলি দিয়ে গাৰ্ড সেল গিটাই এতিয়া এনেকৈ আহিব পাৰে তোমালোকৰ কোৱেশ্চন হোৱাট ইজ ষ্ট'মাটা এণ্ড হোৱাট আৰ দ্য ফাংচন অফ গাৰ্ড সেল বা হোৱাট আৰ দ্য ফাংচন অফ ষ্ট'মাটা বা পত্ৰ ৰন্ধনৰ কাম কি হয় ওকে কেনেকৈ কাম কৰে সো তোমালোকে এতিয়া লিখিব পাৰিবা প্ৰথম কথা পত্ৰ ৰন্ধন বা ষ্ট'মাটা হৈছে ষ্ট'মাটা আৰ দ্য টাইনি প'ৰ্ছ অন দ্য ছাৰ্ফেচ অফ দ্য লিভছ ঠিক আছে ৱেৰ মেচিভ এমাউণ্ট অফ গেছিয়াছ এক্সচেঞ্জ টেক্স প্লেচ অসমীয়াত এইবোৰ পাতৰ পৃষ্ঠত থকা সৰু ছিদ্ৰ যাৰ মাজেৰে প্ৰচুৰ পৰিমাণে গেছৰ বিনিময় হয় ওকে ঠিক আছে ষ্ট'মাটা আৰু ইয়াৰ ফাংচন কি হ'ব ইয়াতে লিখিবা ষ্ট'মাটাত দুটাকৈ গাৰ্ড সেল থাকে আৰু যেতিয়া পানীবোৰ যেতিয়া ফুল হৈ যায় সেই গাৰ্ড সেলে কি হয় গেটখন খুলি দিয়ে swell up আৰু pull the pore open আৰু গেটখন খুলি দিয়ে তেতিয়া কি হয় লুজ ৱাটাৰ সেই প্লেনটোৰ পানী কি হয় বাহিৰলৈ ওলাই যায় আৰু ঠিক হেতু টাইমতে গেছটো ভিতৰলৈ সোমাই আহে একেটা টাইমতে দুটা কাম হৈ আছে ক্লিয়াৰ ষ্ট'মাটা নেক্সট আমি আগবাঢ়ো এতিয়া ওকে আমি হিটাৰট্ৰফিক নিউট্ৰিশ্যন আমি নিউট্ৰিশ্যন কেইটা টাইপৰ পাইছিলোঁ আমাৰ ক'ত আছে নিউট্ৰিশ্যনৰ ফ্ল'টো আমি এবাৰ চাই লওঁ মোডছ অফ নিউট্ৰিশ্যন ফাৰ্ষ্ট পাইছিলোঁ অট'ট্ৰফিক এইটো আমি পঢ়িলোঁ প্লেণ্টৰ ক্ষেত্ৰত অট'ট্ৰফিক মানে কি যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাৰপিছত আহিলে এতিয়া হেটাৰট্ৰফিক ঠিক আছে হেটাৰট্ৰফিকটো ইয়াৰ অপজিট মানে যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে এতিয়া তাৰো তিনিটা সাব টাইপছ আছে এটা হৈছে বুকত থকা চেপ্ৰফাইটিক এটা হৈছে পেৰাচাইটিক আৰু এটা কি হৈছে হলোজয়িক এতিয়া এইকেইটা এটাকে আমি ডিছকাছ কৰোঁ ওকে হেটাৰট্ৰফিক নিউট্ৰিশ্যন মানে পৰিপুষ্টি ওকে পৰপুষ্টি পৰিপুষ্টি সো হেটাৰট্ৰফছ মানে কি হয় যোনবোৰ এনিমেল বা যোনবোৰ জীৱ জন্তুৱে হেটাৰট্ৰফিক নিউট্ৰিশ্যনটো থ্ৰু দি নিজৰ খাদ্য প্ৰস্তুত কৰে বা খাদ্য গ্ৰহণ কৰে ঠিক আছে সেইবোৰক হেটাৰট্ৰফছ বুলি কয় এতিয়া organisms that cannot make their own food and must depend on other plants or animals for survival এনেকুৱা অৰ্গেনিজম বা এনেকুৱা জীৱ যোনবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কোনে পাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিবলৈ প্লেণ্টছ অকল প্লেণ্টছ গ্ৰীণ প্লেণ্টছ আৰু কিছুমান বেক্টেৰিয়া ফাঞ্জাই এনেকুৱা আছে সো এতিয়া হেটাৰট্ৰফিক নিউট্ৰিশ্যনত কি হয় তাৰ উল্টাটো যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে প্ৰস্তুত কৰা মানে এইটো নহয় যে বেলেগৰ পৰা বজাৰৰ পৰা এইটো বস্তু আনিলোঁ আমি ৰান্ধি বাঢ়ি খালোঁ ঠিক আছে ডিম আনিলোঁ দালি আনিলোঁ ভাত আনিলোঁ ৰান্ধি বাঢ়ি খালোঁ এইটো নহয় প্ৰস্তুত কৰা মানে হৈছে সি সায়েন্সত এই কিতাপত লাইফ প্ৰচেছত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা মানে এইটো বুজাইছে যে হেতি ডাইৰেক্টলি সানলাইট বা কাৰ্বন ডাই অক্সাইড বা ৱাটাৰ পানীৰ পৰা নিজে লৈ ল'ব নোৱাৰে ঠিক আছে অকল কোনে পাৰে প্লেণ্টছে পাৰে এতিয়া হেটাৰট্ৰফিক মানে কি হেতি হয়তো বেলেগ এটা প্লেণ্ট বা বেলেগ এটা এনিমেলৰ ওপৰত ডিপেণ্ড হ'ব লাগিব খাদ্য খাবলৈ ওকে পৰিপুষ্টি যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু জীয়াই থাকিবলৈ আন উদ্ভিদ বা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ঠিক আছে এক্সাম্পল আছে আমি এটাকে আগৰ ইয়াৰ সাব টাইপ চাম হেটাৰট্ৰফিকটো বুজি পালোঁ এতিয়া ইয়াৰে তিনিটা সাব টাইপছ আছে ফাৰ্ষ্ট হৈছে চেপ্ৰট্ৰফিক ঠিক আছে চেপ্ৰট্ৰফিক মৃতজীৱী পুষ্টি ইয়াৰ নামতে আছে মৃতজীৱী মানে কি চেপ্ৰফাইটিক যোনবিলাক জীৱ জন্তু আছে বা জীৱ আছে সেইবোৰে কি কৰে যোনবিলাক মৰি যোৱা
ডেড এণ্ড ডিকেইং মেটাৰ্ছ, ঠিক আছে, যোনবিলাক জীয়াই নাথাকে বা পচি যোৱা বস্তুবিলাক সিহঁতি খায়, ঠিক আছে। চ' এইটো কি হ'ল, এটা টাইপৰ হেটেৰট্ৰফিকে হ'ল, সিহঁতি নিজে প্ৰস্তুত কৰা নাই, বেলেগ এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰি আছে, হয়নে। সিহঁতি কি কৰে, অৰ্গেনিজমছ ৰিলিজ এনজাইমছ টু ব্ৰেক ডাউন ফুড মেটেৰিয়েল আউটছাইড দেয়াৰ বডি এণ্ড দেন এবজৰ্ব দ্য ডাইজেষ্টেড নিউট্ৰিয়েণ্টছ, ঠিক আছে। সিহঁতি কি কৰে, যোনবিলাক বস্তু মৰি থাকে বা বেয়া হৈ যোৱা বস্তুবিলাক, সেইবিলাকত কি কৰে, নিজৰ এটা এনজাইম এৰে। সেই এনজাইমটো কি কৰে, সেই মৰি যোৱা বা পচি যোৱা বস্তুটোক কি কৰে, সৰু সৰু অকণমানি অকণমানি সিহঁতৰ খাদ্যলৈ বনায়, বাহিৰতে বনায়, আৰু তাৰ পিছত সিহঁতি নিজৰ ভিতৰত লৈ লয়, ঠিক আছে, কিছুমান এনজাইম এৰে। ত' যিবোৰ জীৱই উৎসেচক নিঃসৰণ কৰি শৰীৰৰ বাহিৰত খাদ্য বস্তু ভাঙি সৰল কৰে, ঠিক আছে, বাহিৰতে সি ভাঙি মেলি অকণমানি অকণমানি টুকুৰা টুকুৰি কৰিলে, তাৰ পিছত সি কি কৰিব, আৰু পাছত হজম হোৱা পুষ্টি শোষণ কৰে, যোনবিলাক ডাইজেষ্টেড হৈ যাব সেইবোৰ খাব। আমি কি কৰোঁ, আমি ভিতৰত লৈ পেলাই আমি ব্ৰেকডাউন কৰোঁ, আমি বাহিৰতে বস্তুটো কাটি 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 নাখাওঁ, আমি কি কৰোঁ, ভিতৰত লৈ তাৰপিছত আমাৰ ভিতৰতে হজম হয়, কিন্তু এটি কি কৰে, বাহিৰতে ডাইজেষ্টিভ এনজাইম এটা ৰিলিজ কৰে, তাৰপিছত কি বুলি কৰে, আউটছাইড দেয়াৰ বডি এণ্ড দেন এবজৰ্ব দ্য ডাইজেষ্টিভ নিউট্ৰিয়েণ্টছ, বাহিৰতে সিহঁতৰ ডাইজেষ্টেড নিউট্ৰিয়েণ্টছবিলাক কি কৰে, ভিতৰলৈ লৈ আহে। এক্সাম্পল কি, ফানজাই, ব্ৰেড মল্ডছ, ইষ্ট, মাছৰুম, ঠিক আছে, ফানজাই, ভেঁকুৰ, ব্ৰেড মল্ড, ইষ্ট, কাঠফুলা, ঠিক আছে, এইটো ফানজাই, ভেঁকুৰ, তাৰপিছত ব্ৰেড মল্ডছ, ইষ্ট আৰু মাছৰুম। চ' এইটো কি কৰে, যেনিবা ব্ৰেডটো বেয়া হৈ গৈছে, হয় কি, ব্ৰেডটো পচি গৈছে, তাৰপিছত কি হ'ব, এই ব্ৰেড মল্ডছবিলাক যোনবিলাক এক্সাম্পল দিলে, ব্ৰেড মল্ড বুলি কয়, এটি কি কৰে, সেই বেয়া ব্ৰেডটো এটি সৰু 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 টুকুৰা টুকুৰি বনায়, আৰু তাৰপিছত বাহিৰতে সেই খাদ্যটো ডাইজেষ্ট কৰি সিহঁতি ইনটেক কৰি লয়, নিউট্ৰিয়েণ্টছবিলাক ডাইৰেক্ট ইনটেক কৰি লয়, ঠিক আছে। সেনেকৈ ভেঁকুৰো একেই কাম কৰে, ইষ্টটো একেই কাম কৰে, কাঠফুলা, ঠিক আছে, মাছৰুম আমি যোনটো খাওঁ, কিছুমান খাব নালাগে, আৰু বনৰীয়াটো একেবাৰে খাব নালাগে, কাৰণ মাছৰুম কেন বি ৱাইল্ড আৰু পয়জনাছ, হয়নে। চ' ট্ৰাই টু ইট উইচ ইজ এডিবল, যোনটো খাব পৰা হয়, অ'কে, ঠিক আছে। নেক্সট এতিয়া আহিলে পেৰাচাইটিক নিউট্ৰিশ্যন, নেক্সট পৰজীৱী পুষ্টি, অ'কে, পেৰাচাইটিক। এতিয়া পেৰাচাইটিকত কি হয়, organisms that attach a host and derive nutrition from living organisms বা animals without killing them। এতিয়া কি হৈছে, পেৰাচাইটিক এনেকুৱা এটা জীৱ যোনবিলাকে কি কৰে, বেলেগৰ ওপৰতো ডিপেণ্ড কৰে, তাৰপিছত কি কৰে, সিহঁতি এটা হোষ্ট এটা ধৰে, ঠিক আছে, সিহঁতৰ মালিক এটা ধৰে, মালিকটোক সিহঁতি কি কৰে, সেৱা নকৰে, সিহঁতি পূজা নকৰে, সিহঁতি কি কৰে, সিহঁতি মালিকটোক টৰ্চাৰহে কৰে উল্টা। হোষ্ট এটা ধৰিলে, ছাপ'জ হোষ্টটো মালিক হয়, তাৰপিছত মালিকটোক কি কৰে, সিহঁতি জ্বলাই খায়। কেনেকৈ জ্বলাই খায়, এইটো এটা গছ, তাতে ইয়াতে কি নামটো কি, এইটো কুচকুটা প্লেণ্ট বুলি কয় এইটো। এই গছজোপাইটো নিজে ধুনীয়াকৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি আছিলে, ছানলাইট লৈ আছিলে, কাৰ্বন ডাই অক্সাইড লৈ আছিলে, তলফালৰ পৰা পানী লৈ আছিলে, একদম নিজৰ পাৱাৰত চলি আছিলে। তাৰপিছত ইয়াত ওলমি গ'ল কোন, কুচকুটা প্লেণ্ট বুলি এটা কয়, ঠিক আছে, কুচকুটা প্লেণ্ট। এই যে লতা নিচিনা দেখিছা চাগে এই গছটো, এইটোৰ নাম কুচকুটা প্লেণ্ট, ঠিক আছে, বা অমৰ লতা বুলি কওঁ আমি অসমীয়াত। এইটোৱে কি কৰে, ধুনীয়াকৈ গছজোপা আছিলে বেলেগ এজোপা, তাতে হোষ্ট বনালে, গছজোপাক মালিক বনালে, তাৰপিছত সেই মালিকৰ গাত ওলমি পেলাই কি কৰিলে, সিহঁতি মালিকে যোনটো খাদ্য খায়, ছানলাইট লয়, কাৰ্বন ডাই অক্সাইড লয়, আৰু পানী লয়, নিউট্ৰিয়েণ্টছ লয় তলফালৰ পৰা, সেইবোৰ এহেঁতিও এই মালিকজনৰ পৰা, হোষ্টজনৰ পৰা কি কৰে, সিহঁতি লগে লগে খায়। সেনেকৈ আৰু এক্সাম্পল কি হয়, যিবোৰ জীৱই আন জীৱিত প্ৰাণী বা উদ্ভিদৰ দেহত আশ্ৰয় লয় আৰু সিহঁতক নমৰাকৈ তাৰ পৰা পুষ্টি কৰে। এটা ভাল, এটি বস্তু মাৰি নেপেলায়, অ'কে, এটি কিল কৰি নেপেলায়, এটি একেলগে থাকিব, কিন্তু সেই মালিকজনৰ পৰা, হোষ্টজনৰ পৰা সিহঁতি চুচি খাব, কিন্তু মাৰি নেপেলায়, হাৰ্ম কৰে অলপ, কিন্তু একেবাৰে কিল কৰি নেপেলায়। আৰু কি, ওকণি চবেই দেখিছাই, আমাৰ মাথাত থাকে, কিন্তু ই আমাক কি কৰে, মাৰিটো নেপেলায়, ই কি কৰে, ওকণিটো আমাৰ ইয়াতে থাকে, জীয়াই থাকে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি থাকে, খালি আমাক মাজে মাজে ইয়াতে মাথাটো খজুৱায়, মানে আমাক হাৰ্ম কৰে অকণমান। আৰু কি হয়, জোকটো কি হয়, জোকটোৱে আমাক পূৰা কমপ্লিট মাৰি নেপেলায়, যেনেকৈ সাপটোৱে পয়জন থাকে, খুটিলে মৰি থাকোঁ, হয়নে, কিন্তু জোকটোৱে আমাৰ ইয়াতে কেতিয়াবা লাগি পাইছেনে, তোমালোকৰ কেতিয়াবা যদি লাগি পাইছে কমেণ্ট কৰিবা, ভয় কৰা নে নকৰা কমেণ্ট কৰিবা, অ'কে। মোৰতো ভয় লাগিছিলে, এতিয়া অলপ কমিছে। চ' জোকটোৱে কি কৰে,
জুকটোৱে ভৰিত লাগি যায় আৰু লগাৰ পিছত তোমালোকৰ ভিতৰ যোনটো তেজ আছে যোনটো তোমালোকে খাদ্য খাই 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 তেজটো বনালা সেই তেজটো কি সি ফ্ৰীকে খাবলৈ বিচাৰে সি হোষ্টজন ধৰে যেনে মালিক এজন ধৰে তাৰপিছত তাৰ পৰা চুচি খাবলৈ চেষ্টা কৰে জুক সেনেকে ফিটা পেলু যোনটো এইটো টেপ ৱৰ্ম বুলি কয় আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত থাকে অ'কে আৰু লিচ লাইচ অ'কে এইবোৰ হৈছে পৰজীৱী পুষ্টি মানে পেৰাচাইটিক নিউট্ৰিশ্যন বুজি পালা এইটো কমপ্লিট আৰু এটা নেক্সট আছে যোনটো কমন আমি যোনটো হয় হলোজৈক প্ৰাণী সম পুষ্টি হলোজৈক organisms that take in whole solid food and break it down inside their bodies using a digestive system example মানুহ humans dogs tigers মানে প্ৰাণীসমূহ পুষ্টি যিবোৰ জীৱই সম্পূৰ্ণ কঠিন খাদ্য গ্ৰহণ কৰি পাচন তন্ত্ৰৰ সহায়ত শৰীৰৰ ভিতৰত তাক ভাঙি হৰল কৰে তাকে কি বুলি কওঁ প্ৰাণীসমূহ পুষ্টি বুলি কওঁ মানে হলোজৈক নিউট্ৰিশ্যন মানে কি হৈছে আমি কমপ্লেক্স আমাৰ যিকোনো খাদ্য আমি খাব পাৰোঁ যোনবিলাক আমাৰ হজম হ'ব পাৰে সেইবোৰ খাদ্য আমি খালোঁ খাই মেলি আমি কি বাহিৰত নাভাঙো বা বেলেগ এটাক আমি ধৰি মেলি ৰাখি নথওঁ যে তই খাবি মই তোৰ পৰা ল'ম যেনেকৈ এই জুক বা ওকণি বা টেপ ৱৰ্ম বা এই কুচকুটা প্লেণ্ট ঠিক আছে কাচকাটা প্লেণ্ট বা কুচকুটাও বুলি কয় চ' সিহঁতি যেনেকৈ কৰে সেনেকৈ নকৰোঁ আমি কি কৰোঁ আমি নিজে খাওঁ প্ৰস্তুত কৰি দিয়ে প্লেণ্ট সেইটো বেলেগ কথা আমি হয়তো প্লেণ্ট খাওঁ নহ'লে এনিমেল খাওঁ প্লেণ্ট খাওঁ বা প্লেণ্ট প্ৰডাক্ট খাওঁ এনিমেল খাওঁ বা এনিমেল প্ৰডাক্ট খাওঁ হয়নে এই দুটা বস্তু আমি খাওঁ তাৰপিছত আমি কি কৰোঁ বাহিৰতে নাখাওঁ বা বেলেগ এজনক ধৰি পেলাই নাৰাখোঁ খোৱা সময়ত আমি ভিতৰলৈ লৈ আহোঁ আমি মুখত চুবাই খাওঁ আমাৰ ভিতৰত এটা ছিষ্টেম আছে ডাইজেষ্টিভ ছিষ্টেম ঠিক আছে আমাৰ ডাইজেষ্টিভ ছিষ্টেম আছে পাচনতন্ত্ৰ আৰু সেই ছিষ্টেমটো আমাৰ কি সেই টান ফুডবিলাক আমাৰ ভিতৰত ব্ৰেকডাউন হৈ মেলি হজম হৈ মেলি আমাক এনাৰ্জি দিয়ে আৰু আমি জীয়াই থাকোঁ ঠিক আছে চ' হিউমেনটো কোনটোত পৰে বুলি কুৱেশ্যনত আহিব পাৰে মানুহ বা এনিমেলছ বা ডগছ কোনটো নিউট্ৰিশ্যন লয় কি হ'ব হলোজৈক প্ৰাণীসমূহ পুষ্টি অ'কে মানুহ কুকুৰ টাইগাৰ ক্লিয়াৰ হলোজৈকৰলৈকে তিনিটা নিউট্ৰিয়েণ্টছ ক্লিয়াৰ নহয় ফাৰ্ষ্ট কি আছিলে ফাৰ্ষ্ট আছিলে অট'ট্ৰফিক মেইনলি দুটা অট'ট্ৰফিক আৰু হিটাৰট্ৰফিক আৰু অট'ট্ৰফিকৰ আণ্ডাৰত পৰে প্লেণ্টছ আৰু হিটাৰট্ৰফিকৰ আণ্ডাৰত পৰে কি পঢ়িলোঁ এক নম্বৰ এইটোতো লাষ্টত আছে হলোজৈক পেৰাচাইটিক আৰু চেপ্ৰ'ট্ৰফিক অ'কে চেপ্ৰ'ট্ৰফিক আৰু পেৰাচাইটিক আৰু হলোজৈক অ'কে মনত থাকিব অ'কে হাউ টাইনি অৰ্গেনিজিমছ ইট ক্ষুদ্ৰ জীৱই কেনেকৈ খাদ্য গ্ৰহণ কৰে অ'কে ক্ষুদ্ৰ জীৱ মানে কি টাইনি অৰ্গেনিজিমছ অকণমানি যোনটো আমি নৰ্মেল চকুৰে দেখি নাপাওঁ মাইক্ৰস্কপিক মানে মাইক্ৰস্কপ এটাৰ সহায়ত আমি দেখি পাওঁ চ' এক্সাম্পল কি এমিবা ছিংগল চেল যাৰ ছিংগল চেল থাকে এটা চেল আমাৰ কি আমি বহুকোষী হয় আমাৰ বহুতকেইটা চেল থাকে মিলিয়নছ অফ চেলছ থাকে ঠিক আছে চেলছ মিলি পেলাই টিচু হয় এগাল টিচু মিলি পেলাই এটা অৰ্গেন হয় হাৰ্ট লিভাৰ কিন্তু কিছুমান এটা চেল মাত্ৰ এটা চেল আমাৰতো মিলিয়নছ অফ চেল থাকে সেইটো এটা চেল দি খাদ্য বা জীয়াই থাকে ঠিক আছে দিছ অৰ্গেনিজিমছ মই এমিবা কথাটো কৈছে কনষ্টেণ্টলি চেঞ্জেছ শ্বেপ এই এমিবাটোৰ এটা ডেফিনিট শ্বেপ নাথাকে যে ই দেখিবলৈ এনেকুৱা চিধা বা বেকা ই কণ্ডিশ্যন অনুসৰি কি কৰে নিজৰ শ্বেপ চেঞ্জ কৰি থাকে কোনটো কণ্ডিশ্যন খাদ্য য'ত খাদ্য আছে সেই খাদ্যটো ধৰিবলৈ নিজৰ শ্বেপবিলাক চেঞ্জ কৰিব পাৰে যেনেকৈ কি কেমিলিয়ন নিজৰ কালাৰ চেঞ্জ কৰিব পাৰে সেনেকৈ এমিবাই নিজৰ শ্বেপ চেঞ্জ কৰিব পাৰে ঠিক আছে টু ইট খাবলৈ যেতিয়া হয় ইট পুশেছ আউট টেম্পৰেৰী ফিংগাৰ লাইক এক্সটেনশ্যন অফ ইটছ চেল চাৰ্ফেচ কল্ড চিউডোপডিয়া ইয়াৰে এইবিলাক যোনবিলাক দেখিছা ঠিক আছে এইবোৰ বাউণ্ডেৰীটো মানে এটি যেতিয়া খাবলৈ হয় কিবা এটা বস্তু দেখে এটি নিজৰ এই টেম্পৰেৰী ফিংগাৰৰ নিচিনা কিছুমান প্ৰজেকশ্যন ওলাই দিয়ে আৰু যাক আমি চিউডোপডিয়া বুলি কওঁ চিউডোপডিয়া যেনিবা এইটো খাদ্য আছে নহয় ইয়াতে এটি চিউডোপডিয়া ফিংগাৰৰ নিচিনা এনেকুৱা কিছুমান বনাই ল'ব ঠিক আছে নিজৰ বডিৰ শ্বেপটোত এটি চেঞ্জ কৰিব পাৰে ঠিক আছে এমিবা এককোষী এই জীৱটোৱে অনবৰতে নিজৰ আকৃতি সলনি কৰি থাকে খাদ্য গ্ৰহণ কৰিবলৈ ই কোষৰ পৰা আঙুলিৰ দৰে অস্থায়ী অংশ অৰ্থাৎ কুটপট বা চিউডোপডিয়া যাক কওঁ উলিয়াই খাদ্যক আৱৰি ধৰে ঠিক আছে বেৰি ধৰে ফুডটো ইয়াত আছে নহয় এইটো কি কৰিব বেৰি ধৰিব তাৰপিছত কি হয় তাৰপিছত
ফুড ভেকিউল তাৰপিছত এই ইমেজটো তোমালোকে চোৱা এইটো এটা এমিবা হয়নে ইয়াৰ ডিফিনিট শ্বেপ নাথাকে ইয়াতে খাদ্যটো আছে ইয়াতে ফুডটো আছে ফুড পাৰ্টিকল ওকে তাৰপিছত কি হয় ইয়াৰ যেনেকৈ চব চেলতে থাকে নিউক্লিয়াছ সাইটোপ্লাজম এইবিলাকটো জানাই ক্লাছ 8-9ত পঢ়ি আহিছা সো ইয়াৰো যেনেকৈ এটা নিউক্লিয়াছ আছে এইটো খাদ্য দেখিছেই হয়নে এতিয়া ই সিউডোপডিয়া মানে হি আঙুলিৰ নিচিনা কিছুমান প্ৰজেকশ্যন থাকে সেই আঙুলিৰ নিচিনা প্ৰজেকশ্যন দি পেলাই ই ফুডটো আৱৰি ধৰিব ঠিক আছে ই আৱৰি ধৰিলে আৱৰি ধৰাৰ পিছত ই পুৰা বন্ধ কৰি দিব ফুডটো এফালে যাব নোৱাৰে আৰু একদম ধৰি পেলালে এফালেও যাব নোৱাৰে এফালেও আহিব নোৱাৰে তাৰপিছত এই ফুডটোত আৱৰি ধৰাৰ পিছত এই অকণমান জেগা অকণমান হয় তাকে ফুড ভেকিউল বুলি কয় ওকে ফুড ভেকিউল খাদ্য ৰিক্তিকা ফুড ভেকিউল বুলি কয় এই পাৰ্টখনক ইয়াতে কি হয় এই ফুড ভেকিউলত দ্য সিউডোপডিয়া ফিউজ টুগেডাৰ টু ফৰ্ম এ বাবল কল্ড এ ফুড ভেকিউল বাবলৰ নিচিনা এটা পানীত বাবল যেনেকৈ ফুলি থাকে সো হেনেকুৱা এটা পাৰ্টিকল এনেকুৱা এটা বস্তু ৰিলিজ হেৰি সৃষ্টি কৰে যাৰ নাম ফুড ভেকিউল তাৰপিছত কি হয় ইনসাইড দিছ বাবল মানে এই ফুড ভেকিউলটোৰ ভিতৰত কমপ্লেক্স সাবষ্টেন্স মানে ফুডটো কথা কৈছে যোনটো খাদ্য হেতি বেৰি ধৰিলে আৰ ব্ৰকেন ডাউন ইনটু সিম্পলাৰ ওৱান এণ্ড ডিফিউজ ইনটু সেল হেবিলাক বাহিৰতে ব্ৰেক ডাউন কৰি অকমানি অকমানি বনাব তাৰপিছত ই নিজৰ ভিতৰলৈ লৈ আহিব আৰু যোনটো ৱেষ্ট হয় হেতি বাহিৰলৈ পেলাই দিব ওকে the remaining waste is pushed out ঠিক আছে এটো এনেকে এটা এমিবাই নিজৰ খাদ্য প্ৰস্তুত কৰে ওকে বা খাদ্য এটা হি কেনেকে খায় আমি তাকে ইয়াতে চালো ওকে এই টেবুলটো বনাবলৈ আহে কেতিয়াবা টেবুল নহয় এই ডায়াগ্ৰামটো কেনেকে ফুড হেতি গ্ৰহণ কৰে ঠিক আছে হাউ এমিবা টেক্স ফুড বা হাউ টাইনি অৰ্গেনিজমছ ইট ফুড আৰু এক্সাম্পল দি দিব এমিবাই কেনেকে নিজৰ ফুড খায় হেতু লিখিবলৈ দিব সো এই ষ্টেপটো মনত ৰাখিবা প্ৰথম ফুড আছিলে এটো লিখি দিবা ফুডটো আবৰি ধৰিলে সিউডোপডিয়া থাকে সিউডোপডিয়া কি হয় ফিংগাৰ লেগ এক্সটেনশন এটো লিখিবা তাৰ পিছত আৰু ই বাবলৰ নিচিনা এটা বস্তু ফৰ্ম কৰে যাৰ নাম হৈছে ফুড ভেকিউল হয়নে এই ফুড ভেকিউলটোত কি হয় কমপ্লেক্স যোনবিলাক বস্তু থাকে খাদ্য হেবোৰ ব্ৰেক ডাউন কৰি অকমানি বনাই আৰু হেতি ভিতৰলৈ লৈ আহে আৰু যোনটো নালাগে ৱেষ্ট প্ৰডাক্ট ঠিক আছে ৱেষ্ট প্ৰডাক্টবিলাক আকৌ বাহিৰলৈ ঠেলি দিয়ে ঠিক আছে এটো ক্লিয়াৰ তাৰপিছত আৰু এটা টাইনি অৰ্গেনিজমছ আছে যাৰ নাম হৈছে পেৰিমিচিয়াম ওকে পেৰিমিচিয়াম এটো পঢ়িলওঁ আজি তাৰপিছত পাৰ্ট 3 টো আমি নেক্সট ভিডিঅ'ত পঢ়িম সো পেৰিমিচিয়াম কি হয় দিস ইজ এ ইউনিসেলুলাৰ অৰ্গেনিজম এটো সেম এটা সেল থকা ইউনিসেলুলাৰ মানে এটা সেল থকা এমিবাৰ নিচিনাই কিন্তু উইথ এ ডেফিনিট ফিক্স শেপ এমিবাৰ যেনেকৈ ফিক্স শেপ নাছিলে ইয়াৰ ফিক্স শেপ আছে ডিফাৰেন্স লিখিব আহিব পাৰে ডিফাৰেন্স বিটুইন এমিবা এণ্ড পেৰিমিচিয়াম সো এমিবাৰ ফিক্স শেপ নাথাকে ঠিক আছে ই জি টি শেপ বনাই দিব পাৰে নিজৰ যেতিয়া খানা দেখিব হি নিজৰ শেপবোৰ চেঞ্জ কৰি দিব পাৰে কিন্তু ইয়াৰ কি এটা ডেফিনিট শেপ আছে ঠিক আছে এনেকুৱা শেপটো এই আমাৰ ভৰিৰ যে জোতা ভিতৰত যে থাকে জিভাটো সেই জিভাটোৰ শেপটো মনত পেলাবা ঠিক আছে এই ভৰিৰ ভিতৰৰ সোলটো ফুট সোলটো সো হেতুৰ নিচিনা দেখিবলৈ ইয়াতে কি থাকে ইট হেজ টাইনি হেয়াৰ লাইক ষ্ট্ৰাকচাৰ্ছ কল চিলিয়া ইয়াতে কিছুমান চুলিৰ নিচিনা এই দেখিছানে চুলিৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ থাকে তাৰ নাম হৈছে চিলিয়া আৰু ই কভাৰিং ইটছ এণ্টায়াৰ বডি গোটেই বডিটোত ই কভাৰ কৰি থাকে যেনেকৈ মেকুৰী কুকুৰৰ নোম চুম থাকে এটাৰ বডিৰ চাইডে চাইডে এনেকুৱা কিছুমান হেয়াৰ থাকে যাৰ নাম হৈছে চিলিয়া ওকে দিছ চিলিয়া মুভ লাইক ব্ৰুমছ টু সুইপ ফুড ডেট ওৱান স্পেচিফিক ফিডিং স্পট আচ্ছা এই চিলিয়াবোৰে কেনেকৈ কাম কৰে ঝাৰুৰ নিচিনা কাম কৰে ঠিক আছে ইয়াতে এটা এইটো পেৰিমিচিয়াম ইয়াতে খাদ্য এটা দেখিলে এই পেৰিমিচিয়ামৰ ঝাৰু নিচিনা এইটো চুলিৰ নিচিনা বস্তুবিলাক চিলিয়াবিলাকে কি কৰে ঝাৰু যেনেকৈ মাৰে ঝাৰু মৰা নিচিনাকৈ মাৰি ইয়াক বেলেগ এটা স্পটলৈ লৈ যাব আৰু তাত সেফলি খাব যেনেকৈ আমি কেতিয়াবা কিবা এটা খাবলৈ মন গ'লে ভাল স্পট এটা নাপাওঁ ভাল স্পট বিচাৰি আমাৰ মন পচন্দৰ জেগালৈ যাওঁ ঠিক সেনেকৈ এই পেৰিমিচিয়ামত থকা এই চিলিয়াবোৰে ইয়াক ঝাৰুৰ নিচিনা ঠেলি যোনটো খাদ্য থাকিব এটা জেগালৈ লৈ যাব এটা ফিডিং স্পট য'ত সিহঁতি ধুনীয়াকৈ খাব পাৰিব আৰু তাত সিহঁতি খায় ওকে সো এইকেইটাই আছিলে আজিৰ ক্লাছত আমি ইউনিসেলুলাৰ অৰ্গেনিজম দুটা কেনেকৈ খাদ্য খাই পঢ়িলোঁ এটা এমিবা এটা পেৰিমিচিয়াম তাৰ আগত নিউট্ৰিয়েন্টছ টাইপছবিলাক পঢ়িলোঁ ওকে নেক্সট পাৰ্টত আমি কি পঢ়িম পাৰ্ট 3ত আমি হিউমেন ডাইজেষ্টিভ চিষ্টেমটো পঢ়িম ওকে সো থেংক ইউ ফৰ ৱাচিং যদি ভিডিঅ'টো ভাল লাগে তোমালোকে কমেণ্ট কৰিবা যোনটো পাৰ্ট ভাল লাগে বা কিবা সুধিবলৈ যদি আছে বা কিবা ডাউট আছে তোমালোকে কমেণ্টত জনাবা থেংক ইউ